সকলোকে স্বাগতম জনাইছো। আজি আলোচনা কৰিম 2017-18 চনৰ অতি গুৰুত্বপূৰ্ণ 15টা কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন উত্তৰৰ বিষয়ে। কাৰণ প্ৰতিটো কম্পিটিটিভ এক্সামত কাৰেণ্ট এফেয়াৰ্ছ আহিবই, গতিকে আৰম্ভ কৰোঁ। 1 নম্বৰ 2018 চনত কোনখন ছবিক দেশৰ সৰ্বাধিক জনপ্ৰিয় ছবি হিচাপে স্বীকৃতি দিয়ে? 1 নম্বৰ টয়লেট, 2 নম্বৰ পদ্মাৱত, 3 নম্বৰ বাহুবলী, 4 নম্বৰ বাহুবলী 2। উত্তৰটো হ'ল 4 নম্বৰ বাহুবলী 2। 2 নম্বৰ কোনখন গ্ৰন্থই 2018 বৰ্ষৰ শ্ৰেষ্ঠ হিন্দী ছবিৰ সন্মান লাভ কৰে? 1 নম্বৰ টাইগাৰ জিন্দা হে, 2 নম্বৰ টয়লেট, 3 নম্বৰ নিউটন, 4 নম্বৰ পদ্মাৱত। উত্তৰটো হ'ল 3 নম্বৰ নিউটন। 3 নম্বৰ 2018 বৰ্ষৰ 15তম এছিয়া মিডিয়া সন্মিলন ক'ত অনুষ্ঠিত কৰিছিল? 1 নম্বৰ মুম্বাই, 2 নম্বৰ নতুন দিল্লী, 3 নম্বৰ চেন্নাই, 4 নম্বৰ বাংগালোৰ। উত্তৰটো হ'ল 2 নম্বৰ নতুন দিল্লীত। 4 নম্বৰ 2017 চনৰ বিশ্ব সুন্দৰী কিতাপ কোনে লাভ কৰে? উত্তৰটো হ'ল 1 নম্বৰ মানসী চিল্লাৰ। 5 নম্বৰ দ্য ভইচ ইণ্ডিয়ান কাহিনীটোত 2018 চনৰ চেম্পিয়ন কোন হয়? উত্তৰ অসমৰ গৌৰৱ মানসী চহৰীয়া। 6 নম্বৰ 2018 চনৰ বিশ্ব ৰবৰ সন্মিলন ক'ত অনুষ্ঠিত কৰিব? 1 নম্বৰ ভাৰত, 2 নম্বৰ চীন, 3 নম্বৰ শ্ৰীলংকা, 4 নম্বৰ আমেৰিকা। উত্তৰটো হ'ল 2 নম্বৰ চীন। 7 নম্বৰ কোনখন গ্ৰন্থই 2018 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়? উত্তৰ ভিলেজ ৰকষ্টাৰ্ছ। 8 নম্বৰ 2018 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভিলেজ ৰকষ্টাৰ কোনে পৰিচালনা কৰিছিল? উত্তৰ ৰীমা দাস। 9 নম্বৰ কোনখন দেশৰ মহিলাই 2018 চনৰ 24 জুনৰ পৰা গাড়ী চলাব পাৰিব? 1 নম্বৰ ইৰাক, 2 নম্বৰ ইৰাণ, 3 নম্বৰ চাউদি আৰৱ, 4 নম্বৰ শ্ৰীলংকা। উত্তৰটো হ'ল 3 নম্বৰ চাউদি আৰৱ। 10 নম্বৰ আন্তৰ্জাতিক মাতৃ দিৱস 2018 চনটোত কিমান তাৰিখে পালন কৰিছিল? 1 নম্বৰ 12 মে, 2 নম্বৰ 13 মে, 3 নম্বৰ 14 মে, 4 নম্বৰ 15 মে। উত্তৰটো হ'ল 2 নম্বৰ 13 মে। 11 নম্বৰ 2018 চনৰ ছুপাৰ ডান্সাৰ চেপ্টাৰ 2ৰ চেম্পিয়ন কোন হয়? উত্তৰ অসমৰ গৌৰৱ বিশাল শৰ্মা। 12 নম্বৰ সন্ত্ৰাসবাদ বিৰোধী পিছ মিছন 2018 ক'ত অনুষ্ঠিত কৰিছে? 1 নম্বৰ ৰাছিয়া, 2 নম্বৰ ভাৰত, 3 নম্বৰ ইংলেণ্ড, 4 নম্বৰ আমেৰিকা। উত্তৰটো হ'ল 1 নম্বৰ ৰাছিয়া। 13 নম্বৰ 2018 চনৰ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান কাক প্ৰদান কৰে? 1 নম্বৰ প্ৰিয়ংকা চোপ্ৰা, 2 নম্বৰ কাজল, 3 নম্বৰ দীপিকা পাডুকোন, 4 নম্বৰ শ্ৰীদেৱী। উত্তৰটো হ'ল 4 নম্বৰ শ্ৰীদেৱী। 14 নম্বৰ 2018 চনটোত আন্তৰ্জাতিক বৌদ্ধ সন্মিলন ক'ত অনুষ্ঠিত কৰিছে? 1 নম্বৰ শ্ৰীলংকা, 2 নম্বৰ ভাৰত, 3 নম্বৰ লুম্বিনী, 4 নম্বৰ ইয়াৰ এটাও নহয়। উত্তৰটো হ'ল 3 নম্বৰ লুম্বিনীত। 15 নম্বৰ 2014 চনৰ শ্ৰেষ্ঠ সংগীত পৰিচালক সন্মান কোনে লাভ কৰে? 1 নম্বৰ এ আৰ ৰহমান, 2 নম্বৰ ৰঞ্জিত সিং, 3 নম্বৰ জুবিন গাৰ্গ, 4 নম্বৰ পাপন মহন্ত। উত্তৰটো হ'ল 1 নম্বৰ এ আৰ ৰহমানে। আজিলৈ ইমানে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আমাৰ চেনেলটো, কাৰণ এনেধৰণৰ ভিডিঅ' পাই থাকিব আমাৰ চেনেলটোত। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰিব, যাতে আনৰো অলপ উপকৃত হয়। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। আজিলৈ ইমানেই। ধন্যবাদ।